পৰিৱৰ্তন হৈ আহি আছে মানুহ চাই আছিলে কেনেকা হৈ যাব মানুহ চাই আছিলে তো লাহে লাহে যি মানুহবিলাক মনে মনে আছিল প্ৰায় ভাগ মানুহ মনে মনে আছিল কিন্তু এতিয়া লাহে লাহে অফেন হৈ আহি আছে আৰু মোৰ ফেভাৰত বেছি এতিয়া অফেন হৈ আছে আৰু মই বেছি মেইন ষ্ট্ৰীম মিডিয়াত ওলাই অহা নাই মানুহবোৰ পেলাই তো এতিয়া মানুহ ছাৰপ্ৰাইজ হ'ব কাৰণ মোৰ মানে বড়ো ভোট মোৰ কাৰণে বহুত ডাঙৰ ফেক্টৰ আছিলে এতিয়া বড়ো ভোট মই আৰামছে 40% পাই যাব অকলে মিনিমাম 40% তাৰ ওপৰত যাব আৰু 10 দিন 12 দিন বাকী আছে আৰু খেল বেলেগ হৈ যাব বাকৰি সৃষ্টি কৰি তাতে বিপিএফৰ আছে আৰু ইপিপিএলৰ ৰঞ্জিত বসুমতাৰী আছে তেনেকৈ যুঁজিব বুলি ভাবে ৰঞ্জিত বসুমতাৰী বা ফেৰেংগা একেটাৰ লগত আমাৰ যুঁজ নাই একেতে এতিয়া মানে ফিল্ডত গৈ মানুহ নাপায় বহুত খোখলেৰে ফটো তুলি কিবা এটা খাট বনাই দিম এনেকৈ কৈ মিলি ঘৰে ঘৰে গৈ মানুহ এতিয়া কনভিন্স কৰি আছে কিন্তু এই মুহূৰ্তত কি আই কাৰ্ড বনাব কি ফটো বনাব এই খদকখণ্ডা হৈ থাকোঁতে কিয় আপোনালোকে তেনেকৈ গৈ পেলাই ঘৰে ঘৰে গৈ মানুহ ইণ্ডিভিজুৱেলি ফটো মাৰি 500 টকা দিম আই কাৰ্ড বনাম উমুক তুমুক দিম কৰি মানুহ এটা বিভ্ৰান্তি সৃষ্টি কৰিছে তো এইটো হ'ব নালাগে আৰু ৰাইজে সজাগ হ'ব লাগিব এইটো এটা মানে ইলেকশ্যন জিকাৰ এটা বেয়া খোকল আৰু মোৰ প্ৰতিদ্বন্দ্বী নাঙালত লগত হ'ব দনেশ্বৰ গয়াৰী 20 বছৰৰ মানুহ লগত 20 বছৰ যি মানুহে ৰাজত্ব কৰিছে তাৰ লগত সেইকাৰণে এতিয়া মই ফেৰেংগাৰ কথা ক'ব নিবিচাৰোঁ কাৰণ ফেৰেংগাটো এতিয়াও চাৰিসীমা নাজানে সেইদিনাখন বেলেগ ঠাইতহে মিটিং পাতিছিলে হাস্যকৰ কথা তো মোৰ মেইন যুঁজ হ'ব আমাৰ দনেশ্বৰ গয়াৰীৰ লগত তো দনেশ্বৰ গয়াৰীক এতিয়া মানুহ ভাল নাপায় পুৰণি হৈছে বয়স হৈছে এতিয়া মানুহ পৰিৱৰ্তন বিচাৰিছে আৰু আমাৰ ইফালে মেক্সিমাম ইউথছ আছে আনএমপ্লয়েড বেকাৰ তো ভিতৰে এখেতসকলে বেছি অপেন হোৱা নাই যদিও বা মোৰ লগত ভাল কানেকশ্যনত আছে আৰু চাব এই কয়েকদিনত আমাৰ ডাঙৰ নেতা আহিব আৰু যোগদান কাৰ্যসূচী অথবা ডাঙৰ মেল মিটিং হ'ব তেতিয়া দেখা পাব ইপিপিএল কৰি আছে আমালোকে পৰিৱৰ্তন হৈছে আমালোকে বুজিছে শান্তি আনিছে এটো কি ক'ব শান্তিটো কি ক'ম এইটো বহলাই ক'বলৈ গ'লে তো বহুত দীঘলীয়া হ'ব শান্তি কেনেকা হৈছে হোৱা নাই শান্তি মানে কি এতিয়া কিছুমান মানুহ শান্তিত আছে কিছুমান মানুহ অশান্তিত আছে আমাৰ সংগ্ৰামী মানুহসকলৰ ভিতৰতো কিছুমান জেলত আছে কিছুমান বাহিৰত আছে আৰু সঁচা অৰ্থত যদি শান্তিৰ কথা ক'বলৈ যাওঁ তো গাঁৱত আপুনি গ'লে দেখা পাব মানুহ কথাৰ পৰা শুনিব যে মানে চবৰে অৱস্থা নোহোৱা হৈছে স্কুলত ফিজ দিব নোৱাৰে হস্পিটালত যাব নোৱাৰে গাঁৱে 2টা 3টা 4টা 5টা অপাৰেশ্যন কৰিব লগা মানুহ আছে অপাৰেশ্যন কৰিবলৈ পইচা নাই এতিয়া কলেজত যাবৰ কাৰণে কলেজত পঢ়িবৰ কাৰণে টাউনত পচাই দিব নোৱাৰে টাউনত ৰাখিব নোৱাৰে ইমান টকা লাগে মানুহ তো আনফালে আমাৰ ইএম জিএম চিফ আগৰ হওক বৰ্তমানৰ হওক বহুত ভাল লাইফষ্টাইল কৰোড়পতি
ফাৰ্ষ্ট বছৰ EM হৈ গ'লে ফাৰ্ষ্ট বছৰ চিফ হ'লে বহুত টকাৰ মালিক হয় আৰু আগতেতো ক'ব নালাগে তো সেইকাৰণে মই যদি আজি তাৰিখত মানে শান্তিৰ কথা যদি মই ক'ব বিচাৰো এইখিনি মানুহৰ মেইন ইস্যুবিলাকহে লৈ আমি এতিয়া ডিছকাশ্যন কৰিব লাগে শান্তি কৈ এতিয়া ইস্যুবিলাক আমি যদি নুঠাই কি হ'ব মানুহৰ লাভালাভ তো সেইকাৰণে আমাৰ ইলেকশ্যনটো মেইন ইস্যুটো লৈ হ'ব লাগে মেইন ইস্যু হ'ল আমাৰ পাব্লিকৰ কাৰণে BTCয়ে কি সুবিধা দিব পাৰিছে কেনেকা সমাজ গঢ়িব পাৰিছে এইটো মেইন ইস্যু আৰু আপোনালোকে মোৰ সমষ্টি যদি যায় এটা মই গাঁও ক'ব পাৰিম 9টা ব্লক 9টা BCDC একদম গৰীব দুখীয়া বেছি সান্থালী হওক ৰাভা হওক গাৰো হওক ৰাজবংশী নাথযোগী সূত্ৰধৰ হওক মুছলমান হওক বহুত গৰীব দুখীয়া বেছি আৰু গভৰ্ণমেণ্টৰ পৰা কোনো সুবিধা পোৱা নাই আৰু চৰকাৰ এনেকা হয় আমাৰ BTCত যে UPPL আহিলে BPFৰ সাপোৰ্টাৰ কৰি পেলাই কোনো এটা বস্তু চৰকাৰৰ বস্তু দিব নোখোজে ছাতি আহিলেও দিব নোখোজে কুকাৰ আহিলেও দিব নোখোজে কিবা ডাইনিং টেবল চেয়াৰ আহিলেও দিব নোখোজে নিজৰ মাজত বিলাই লয় তো এনেকা BPF UPPL কৈ মিলি এনেকা এটা বেয়া ৰাজনীতি চলি আছে সেইকাৰণে ৰাইজেও সজাগ হোৱা উচিত আজি তাৰিখত আমি এই BPF UPPL এনেকা BPF UPPL কৈ আমি ৰাজনীতি নকৰি এতিয়া আমি সঁচা অৰ্থত পৰিৱৰ্তনটো কেনেকা হ'ব এইখিনি চাই মিলি 22 তাৰিখত যেটো আমাৰ লিডাৰ বাছনি কৰাৰ দিন যে আমি কেনেকা লিডাৰক বাছনি কৰিব লাগে আমাৰ বাওখুংগীটো কমসে কম 6টা 7টা 8টা মান প্ৰতিদ্বন্দ্বিতা কৰিব তো তাৰ ভিতৰত কোন মানুহটো ভাল আমাৰ কাৰণে ভাল কাম কৰিব কোন মানুহ আমি সদায় পাব কোনে অলপ টেলেন্টেড আজি তাৰিখত কোনে অলপ এইখিনি চাই মিলি আমি লিডাৰ বাছনি কৰিব লাগিব তো হেহে 22 তাৰিখত মোৰ বাওখুংগী সমষ্টি বাকি অনুৰোধ জনাব বিচাৰো যে এবাৰ এই যেটো 22 তাৰিখত আমি লিডাৰ বাছনি কৰা দিন হ'ব সেই দিনা যাতে আপোনালোকে মোৰ নিচিনা নতুন প্ৰজন্মৰ মানুহ নিজৰ কাবাৰ দাদা নিচিনা কাবাৰ ভাইটি নিচিনা কাবাৰ ল'ৰা নিচিনা মই তো মোক যাতে এবাৰ সুবিধা দিয়ে তাকে মই কামনা কৰিছো ইতিমধ্যে গৰ্জন মুছাৰী BPL জইন কৰিছে তাক মই একো হেৰি নকওঁ মই তাৰ কথা মই নকওঁ আমি জানো গৰ্জন দা য'ত ভাল পাইছে তাতে যাওক সাকসেস হওক তাকে মই কামনা কৰোঁ কংগ্ৰেছতো ক্ষতি নহয় ইয়াৰ কংগ্ৰেছত কেনেকৈ ক্ষতি হ'ব কংগ্ৰেছ মানে গৰ্জন মানে কংগ্ৰেছ নহয় সুনীল মানে গৰ্জন সুনীল মানে কংগ্ৰেছ মানে সুনীল নহয় আমাৰ মেইন এতিয়া অসমৰ পেছ আমাৰ সভাপতি গৌৰৱ গগৈ তো গৌৰৱ গগৈ যেতিয়ালৈকে আছে ইয়াত মই গৰ্জন কোনোবা ইয়াত ফেচ হ'ব নোৱাৰে সেইকাৰণে হেতু হাস্যকৰ অসমৰ এতিয়া সভাপতি আমাৰ গৌৰৱ গগৈ অহাৰ পিছত যি পৰিৱৰ্তন দেখা পাইছে কংগ্ৰেছৰ ভিতৰত এটো এটা ৰাইজে জানে সেইকাৰণে কোনোবা কলেজে ক্ষতি হ'ব তেনেকা নহয়